নমস্কাৰ আজি আমি ভাৰতবৰ্ষৰ জাতীয় পতাকাখনৰ বিষয়ে কেইটামান প্ৰশ্ন আলোচনা কৰিম তাৰে প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় পতাকাখনক কি বুলি কোৱা হয় আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে ত্ৰিৰংগ পতাকা পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ জাতীয় পতাকাখনক ত্ৰিৰংগ পতাকা বুলি কিয় কোৱা হয় আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে আমাৰ দেশ ভাৰতবৰ্ষৰ জাতীয় পতাকাখনৰ তিনিটা ৰং থকাৰ বাবে ভাৰতবৰ্ষৰ জাতীয় পতাকাখনক ত্ৰিৰংগ পতাকা বুলি কোৱা হয় ত্ৰি মানে হৈছে তিনিটা আৰু ৰংগ মানে হৈছে ৰং পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ জাতীয় পতাকাত থকা ৰংবোৰ কি কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে ওপৰত গেৰুৱা মাজত বগা আৰু তলত সেউজীয়া তাৰ উপৰি মাজৰ বগা অংশত এটা গাঢ় নীলা বা ডাঠ নীলা এটা চক্ৰ আছে যাক অশোক চক্ৰ বা ধৰ্ম চক্ৰ বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ জাতীয় পতাকাত ব্যৱহাৰ হোৱা গেৰুৱা ৰংটো কিহৰ প্ৰতীক আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে ত্যাগ দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ জাতীয় পতাকাত ব্যৱহাৰ হোৱা বগা ৰঙৰ তাৎপৰ্য কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ জাতীয় পতাকাত থকা সেউজীয়া ৰংটোৱে কি তাৎপৰ্য বহন কৰে আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে সেউজীয়া ৰংটো কৃষি আৰু প্ৰগতিৰ প্ৰতীক পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ জাতীয় পতাকাৰ বগা অংশৰ মাজত থকা গাঢ় নীলা ৰঙৰ অশোক চক্ৰটো কিহৰ প্ৰতীক আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে চক্ৰটো বা অশোক চক্ৰটো হৈছে গতিশীলতাৰ প্ৰতীক আৰু ইয়াত ব্যৱহাৰ হোৱা ডাঠ নীলা ৰং বা ঘন নীলা ৰঙে আকাশ আৰু সমুদ্ৰক বুজায় পৰৱৰ্তী প্ৰশ্ন অশোক চক্ৰটোক আন কি নামেৰেও জনা যায় আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে ধৰ্ম চক্ৰ নামেৰেও অশোক চক্ৰক জনা যায় পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ জাতীয় পতাকাত থকা অশোক চক্ৰটো ক'ৰ পৰা অনা হৈছে বা ক'ৰ পৰা লোৱা হৈছে আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে হাৰনাথৰ অশোক স্তম্ভৰ পৰা অশোক চক্ৰটো লোৱা হৈছে পৰৱৰ্তী প্ৰশ্ন অশোক চক্ৰত মুঠ কিমানডাল দণ্ড আছে আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে মুঠ 24ডাল দণ্ড আছে পৰৱৰ্তী প্ৰশ্ন অশোক চক্ৰত ব্যৱহাৰ হোৱা 24ডাল দণ্ডই কি বুজায় আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 24ডাল দণ্ডই 24টা আদৰ্শক বুজায় পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ জাতীয় পতাকা বা ত্ৰিৰংগ পতাকাখন উৎপাদনৰ অধিকাৰ কাৰ হাতত ন্যস্ত কৰা হৈছে আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিছনৰ হাতত ন্যস্ত কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন ত্ৰিৰংগ বা জাতীয় পতাকা উৎপাদনৰ অনুমতি বা কৰ্তৃত্ব লাভ কৰা একমাত্ৰ অনুষ্ঠান বা সংস্থাটোৰ নাম কি আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংযুক্ত সংঘই ভাৰতবৰ্ষৰ ত্ৰিৰংগ বা জাতীয় পতাকা উৎপাদনৰ অনুমতি লাভ কৰা বা কৰ্তৃত্ব লাভ কৰা একমাত্ৰ অনুষ্ঠান পৰৱৰ্তী প্ৰশ্ন কোনজন ব্যক্তিৰ আইনী আবেদনৰ ভিত্তিত ভাৰতবৰ্ষৰ সাধাৰণ নাগৰিকসকলে ব্যক্তিগত পৰ্যায়ত জাতীয় পতাকা ব্যৱহাৰৰ অনুমতি লাভ কৰে আৰু এই ব্যক্তিজন হৈছে বা এই প্ৰশ্নটোৰ উত্তৰ হৈছে নবীন জিন্দাল পৰৱৰ্তী প্ৰশ্ন কোন চনৰ পৰা ভাৰতবৰ্ষৰ সাধাৰণ নাগৰিকসকলে ব্যক্তিগত পৰ্যায়ত জাতীয় পতাকা ব্যৱহাৰৰ অনুমতি লাভ কৰে আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 2002 চনৰ পৰা পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ জাতীয় পতাকা বা ত্ৰিৰংগ পতাকাৰ আৰ্হিটো কোনে অংকন কৰিছিল আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে পিংগলি ভেংকয়া নামৰ ব্যক্তিগৰাকীয়ে ভাৰতবৰ্ষৰ জাতীয় পতাকা বা ত্ৰিৰংগ পতাকাখনৰ নক্সা বা আৰ্হিটো প্ৰস্তুত কৰিছিল পৰৱৰ্তী প্ৰশ্ন ত্ৰিৰংগ পতাকাখনক ভাৰতবৰ্ষৰ জাতীয় পতাকা হিচাপে সংবিধান সভাই কেতিয়া গ্ৰহণ কৰে আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে 1947 চনৰ 22 জুলাই তাৰিখে যদিহে ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই কৰি দিবা ধন্যবাদ